এইডাল জেতুকা গছ বৰ্তমান কাটি লৈছোঁ 2 বছৰীয়া পুৰণি এটা পুৰত ঠানি। এইটো জেতুকা, এইটোৰ কলম আহি আছে। নমস্কাৰ খেতি প্ৰেমী ৰাইজ, গ্ৰীণ আছাম গ্ৰীণ ৱাৰ্ল্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ উদ্দেশ্যেৰে এই চেনেলটো বনোৱা হৈছে। যদি চেনেলটোৰ দ্বাৰা আপোনালোকে উপকৃত হয় তেনেহ'লে ইউটিউবত চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদিহে ফেচবুকত চাই আছে তেনে ফেচবুকৰ পেজটো লাইক ফ'ল' কৰিব। থেংক ইউ। এই কলমটোৰ যিটো কলম দিম তাৰে কাৰণে এটা লৈছোঁ ডিছপ'জেল গ্লাছ। ডিছপ'জেল গ্লাছৰ তলত আছে আপোনাৰ ফুটা এটা কৰি লৈছোঁ, হোল এটা কৰি লৈছোঁ। তাৰ এতিয়া বৰ্তমান এই গিলাচত মাটি ল'ম। কি মাটি, কেনেকুৱা মাটি লাগে আপোনালোকক দেখাই আছোঁ। তাৰ কাৰণে আমি ঘৰৰ এনেকুৱা মাটি লৈ লৈছোঁ। এনেকুৱা মাটি বৰ্তমান গ্লাছৰ ভিতৰত সোমাই ল'ম। সাধাৰণ জীপাল মাটি হ'লে ভাল। এই কেঁচিখানৰ বহুত কাম আছে, কাৰণ কেঁচিখান বৰ্তমান মাটিত লগাই গৈছে। মাটিত বহুত ফাংগিচাইড থাকে, ফাংগিচাইড লাগি যাব পাৰে, গতিকে কেঁচিখান ভালদৰে ধুম। মাটি ইমান টুকলগি ল'লে হ'ল। মাটি বৰ্তমান ভৰা হৈ গ'ল। বৰ্তমান এই যিটো আপোনাৰ জেতুকাৰ ঠানিটো আছে, বৰ্তমান এইটো আপোনাৰ পুৰৈত ঠানি হয়, 2 বছৰীয়া। পাতগেলা কাটি দিছোঁ এনেকৈ, ঠানিগেলা যিগিলা ডাল আছে আৰু। বাকীকেইটা থাকিলেও কথা নাই। নেক্সট বস্তুখিনি হ'ল এইখিনিত আমি এতিয়া কৰিম। এই কেঁচিখান যিহেতু মই ধুই লৈছোঁ, ভালদৰে ধুই লৈছোঁ কেঁচিখান। এনেকৈ ছালটো যিটো বাকাল আছে ৰুকি ল'ম। প্ৰায় ইমানমান ৰুকি লৈছোঁ, ইয়াতকৈ বেছি ৰুকি লোৱা নাই। কিবা আছে, থাকিব নালাগিব, থাকিলে কাম নাই। গেলা সম্পূৰ্ণ চাহ নাই। তাৰপিছত মই আৰু লৈছোঁ পিঁয়াজ। বেছি ডাঙৰ পিঁয়াজ নহয়, সৰু পিঁয়াজৰ আগফালা লৈছোঁ দেখোন। এই পিঁয়াজৰ যিখিনি মাছ আছে তাতে বিন্ধাই দিছোঁ। পিঁয়াজে ফাংগিচাইডৰ কাম কৰে আৰু হৰমনৰো কাম কৰে। তাৰপিছত পিঁয়াজটোৰ লগত একেলগে থৈ দিছোঁ। এইফালে যিটো ডিছপ'জেল গ্লাছত মাটি লৈছোঁ তাতে হোল কৰি লৈছোঁ কাগজখনেৰে, কেঁচিখনেৰে। তাৰপিছত সেই পিঁয়াজৰ হেৰিটো এনেকৈ একেলগে বহাই দিছোঁ। দি মাটিখিনি ঢাকন কৰি দিছোঁ। মাটিখিনি ভালদৰে এনেকৈ হেঁচি দিছোঁ। অলপমান পানী দিছোঁ। পিঁয়াজডাল একমাত্ৰ নাইট্ৰজেনৰ কাম কৰিব। পিঁয়াজত যিটো নাইট্ৰজেন আছে সেইটো বৰ্তমান গাছডালে লৈ ল'ব। প্ৰায় এনেকৈ 25 দিন ৰখাৰ পিছত ইয়াৰ আহাৰ আৰম্ভ হ'ব। আপোনালোকক দেখাই আছোঁ। ইয়াৰ অহাৰ পিছত নেক্সট অহাকালি কলম আহিব, অলপ বেলেগ ধৰণৰ কলম হ'ব। ভিডিঅ'বোৰ স্কিপ নকৰা চাব। কৰ্দৈ টেঙাৰ বস্তুটো আমি হেলনীয়া ৰ'দ পৰা ঠাইত থৈ দিব লাগিব। ডাইৰেক্ট পানী পৰিলেও বেয়া, য'ত হেলনীয়া ৰ'দ পৰে সেই জেগাত থৈ দিম। অৰ্থাৎ মই হেলনীয়া ৰ'দ পৰা সেই জেতুকা গছডালৰ তলতে থৈ দিব পাৰিম। সেইডাল জেতুকা গছ, এইডালৰ তলত থৈ দিছোঁ এনেকৈ। জেতুকা কলম ছাগলীয়ে নাখায়। জেতুকা গছৰ পাত ছাগলীয়ে খোৱা দেখা নাই, ছাগলীয়ে নাখায়। প্ৰায় 25 দিন পিছত ইয়াৰ আৰম্ভ। আৰু এটা কথা, যদি আপোনালোকে কলম অৰ্থাৎ কাটিং কৰিব বিচাৰে, গ্ৰাফটিং কৰিব বিচাৰে, গ্ৰাফটিং সদায় গৰম দিনত হয়। এতিয়া বৰ্তমান অক্টোবৰলৈকে গ্ৰাফটিঙৰ সময় আছে। তাৰে পিছত কৰিলে গ্ৰাফটিং ছাকচেছ নহয়। প্ৰায় এইটো 25 দিন পিছত ইয়াৰ আৰম্ভ হ'ব। তাৰপিছত নেক্সট আমি দেখাই আছোঁ কেনেকৈ ইয়াক প্লেণ্টেশ্যন কৰিম। এইখিনি কৈ মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোক লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব। নতুন ইউটিউবাৰক কৈছোঁ, আৰু যিসকলে খেতি ভাল পায়
সেইবিলাকক কৈছোঁ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক, মানে ছাপোৰ্ট কৰক। আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ যত্ন কৰিম। বাই বাই, লাভ ইউ।